হেল্ল' গাইছ, আপোনালোকক মোৰ ইউটিউব চেনেল ৰিট্ৰেক্টিভ ভ্লগলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাব বিচাৰিম বহু প্ৰতীক্ষিত, বহু আলোচিত মাজুলী বাহিৰ সপোনৰ মাজুলী যোৰহাট সংযোগী দলংখন য'ত হ'ব আৰু দলংখনৰ কাম কিমান আগবাঢ়িছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। চাইডলৈ যোৱা ৰাস্তাটো শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰলৈ যোৱা ৰাস্তা। আমি চিধা ৰাস্তাৰে যাব লাগিব। ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে গৈ আছোঁ। এইটো ৰাস্তাৰে গৈ থাকিলে অফালা ঘাট পামগে। আমি ঘাটৰ ফালে পাবগৈ নালাগে, ইয়াতে ৰম। আহি দক্ষিণপাট ঘাটৰ ওচৰত পালোহি, য'ত মাজুলী যোৰহাট সংযোগী দলংখন যাব। চাওক, ইয়াতে আমাৰ মাজুলী বাহিৰ সপোনৰ দলংখন হ'ব। শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ পৰা প্ৰায় 1 কিলোমিটাৰমান উজনিৰ ফালে, অৰ্থাৎ দক্ষিণপাট কৈবৰ্ত গাঁৱৰ মাজেদি দলংখন যোৱাৰ সম্ভাৱনা আছে। মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱেজ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ইয়াতে লিখা আছে ব্ৰহ্মপুত্ৰৰ ওপৰত মাজুলী যোৰহাট সংযোগী দলং। দলংখনৰ দৈৰ্ঘ্য ৬,৮১২.৫ মিটাৰ, প্ৰায় ৭ কিলোমিটাৰ। টকা ধাৰ্য কৰিছে ৯২৫ কৰোৰ। সময় নিৰ্ধাৰণ কৰিছে ৪ বছৰ। এই যে বাঁহেৰে বনোৱা চালিখন দেখিছে, তাত চিমেণ্ট থবলৈ বনাই আছে। এতিয়া প্ৰথমে বাউণ্ডাৰীটো মৰাৰ কাম চলিব। এয়া চাওক, বাৰিষা আহিলেও ভেটিটো পানীত তল নোযোৱাকৈ মাটি পেলাইছে। ইয়াত 7 বিঘাকৈ মাটিত ৱালেৰে বাউণ্ডাৰী মাৰিব।